हेलो एभ्रिवान नमस्कार मैं अन्य भिडिओ जानाइछु पुनः स्वागतम की खबर आपनालोक आशा सकलो भाले आछे मोर खबर ভাল আজি হৈছে লক্ষ্মী পূজা আৰু মই গা পা ধুই উঠিলো ভাবিছিলো ৰাতিপুৱাই ভিডিওটো স্টাৰ্ট কৰিম কিন্তু নহল স্টাৰ্ট কৰা কামবোৰ কৰি থাকোতে পাহৰাই গল তাৰ কাৰণে এতিয়া গা পা ধুই পেলাই স্টাৰ্ট কৰিছো সো ভিডিওটো শেষলৈকে চাই দেখি এতিয়া মই চাহটো খাই লম খাই পেলাই কি কৰিব পাৰো চাও আৰু ৰাতিলৈকে আজি প্ৰতিমা আনিব যাম কি হয় আপোনালোকক দেখুৱাই থাকিম ভিডিওটো শেষলৈকে চাই থাকিব নাপাহৰিব বলক এতিয়া মই আলমণ্ড বাদামখিনি কাটি আছো ইনি কিসমিস আলমণ্ড বাদাম আৰু কাজু বাদাম এনে কাটি আছো পায়সত দিবৰ কাৰণে আৰু এতিয়া বহুত চাউন হৈ আছে সেইটো কাৰণে কথা ক'ব পৰা নাই এইখিনি কাটি লওঁ কাটি লৈ পেলাই লগ পাই আছো মই বাদামখিনি কাটি উঠি পেলাই বাসন সাসনখিনি ধুই আহিলো একেবাৰে আৰু এইবাৰ লক্ষ্মী পূজা মোৰ লাষ্ট হ'ব ছোৱালী জীৱনত সো ভিডিওটো শেষলৈকে চাই থাকিব আৰু এতিয়া মা বনাব নাৰিকল লাৰু আৰু পায়স কাৰণ আমাৰ প্ৰত্যেকবাৰে নাৰিকল লাৰু আৰু মানে পায়সটো নবনায় পায়সটো এইবাৰ বনাব নাৰিকল লাৰু আৰু কাটা নিমকি বনায় কাটা নিমকিখিনি বনাই উঠিলে পৰহিয়ে হোৱা কৰিছে আজি এতিয়া বনাব নাৰিকল লাৰুখিনি কাৰণ মানুহ চানুহ আহি থাকিব আৰু ঘৰুৱা বস্তু মানে ঘৰত বনাই পেলাই দিলে ভাল লাগে আৰু গধূলি যাম আমি প্ৰতিমা আনিব সেইবোৰ দেখাই থাকিম আপোনালোকক আৰু এতিয়া মাইখিনি বস্তুখিনি বনাই লওঁ মই জগাৰপাতি কৰি দিলোঁ এয়া এতিয়া মাও বনাই আছে আৰু মই অলপ চলপ লাগি দিছোঁ এনেকৈ তেতিয়া জলদি জলদি হৈ যায় বস্তুখিনি সেইটো কাৰণে এনেকৈ লাৰি আছোঁ মই আৰু বস্তুখিনি হৈ লওক হৈ পেলাই দেখাই আছোঁ মোৰ ভিডিঅ' কৰা নহ'লে ভাত খাই পেলাই শুই গ'লোঁ আৰু শুই উঠি পেলাই এতিয়া জলদি জলদি ৰেডি হৈছোঁ কাৰণ এতিয়া প্ৰতিমা আনিব যাব তাৰ কাৰণে এতিয়া মই ৰেডি হৈছোঁ এয়া মাইনা ৰেডি হৈ আছে সেনেকৈ আৰু আপোনালোকক দেখুৱাই থাকিম সকলোবোৰ ভিডিঅ'ত চাই থাকিব তেতিয়া ফটাফট মই এতিয়া ৰেডি হৈ লওঁ হৈ পেলাই দেখুৱাই থাকিম বলক এতিয়া আমি প্ৰতিমা আনিবৰ কাৰণে গৈ থাকোঁ কাৰণ দেৰি হৈছে সোনকালে আনিব প্ৰতিমা আৰু এয়া ছোৱালীবোৰক দেখাই দিছোঁ মেখেলা চাদৰ পিন্ধিছে ধুনীয়াকৈ সিহঁত ধুনীয়া লাগিছে সকলোবোৰ ছোৱালী ধুনীয়াকৈ ডান্স কৰি আছে কিন্তু মই সাউণ্ডটো শুনাব নোৱাৰোঁ কাৰণ কপিৰাইট লাগি যাব সেইটো কাৰণে এনেকৈ দেখাই দিছোঁ আমি প্ৰতিমা আনি পেলাই ছাতি ধূপ জ্বলাই আহিলোঁ নবেদ চবেদ দি আহিলোঁ আৰু এতিয়া চাহ তাহ খাই উঠিলোঁ এইবোৰ দেখাই নাথাকিলোঁ আৰু পাহৰাই যায় ভিডিঅ'টো কৰিবৰ কাৰণে এতিয়া নাম আহিছে নাম ধৰিব এতিয়া মানুহ তাৰপিছত আমি এতিয়া সকলোবোৰ মানুহ আহিব বহিব আৰু খিচাৰি খোৱা হ'ব চ' এতিয়া আমি ঘৰতে আছোঁ আৰু অলপ পিছত যাম The next day. আজি হৈছে নেক্সট ডে আৰু মই এতিয়া গা পা ধুই উঠিলোঁ আৰু কালি ভিডিঅ' কৰা নহ'লে কাৰণ কালি নাম হোৱাৰ পিছতে খিচাৰি খাব মাতিলে খিচাৰি খাওঁতে ভিডিঅ' কৰা নহ'লে বহুত ৰাতি হৈ গ'ল সেইটো কাৰণে আহি পেলাই আৰু ভিডিঅ' কৰি নাথাকিলোঁ ডাইৰেক্ট শুই গ'লোঁ আমি আৰু আজি নেক্সট ডে আজি হৈছে কাতি বিহু আৰু এতিয়া চাকি বন্তি জ্বলাবৰ কাৰণে যা যোগাৰখিনি কৰি লওঁ ফাৰ্ষ্টতে কৰি পেলাই কলগছৰ তলত দি দিওঁ দি আৰু মন্দিৰত যাব লাগিব মন্দিৰতো চাকি বন্তিখিনি জ্বলাই আহোঁ মাহীঘৰত গৈ পেলাই মানুহবোৰো আহিব ঘৰত ৰাইজৰ মানুহখিনি চবনো দেখুৱাই থাকিম এয়া মাহী যোগাৰ কৰি আছে এতিয়া ঘৰত দি পেলাই মন্দিৰত যাওঁ ৰূপখিনি দিয়া হৈ গ'ল আৰু এতিয়া ঘৰত গৈ আছোঁ গৈ পেলাই দেখাই আছোঁ ছাতি ধূপ জ্বলোৱা হৈ গ'ল আৰু মন্দিৰৰ পৰা আহি পালোঁ আৰু এতিয়া চাহ পানী খাই লওঁ খাই পেলাই মানুহবোৰ আহিবই আৰু সোনকালে আৰু মানুহখিনি আহিলে হৈ যাব আৰু বস্তুখিনি এনেকৈ আজি সৰু সুৰাকৈ আমাৰ কাতি বিহু উদযাপন কৰিলোঁ
সকলো দেখুৱাই আছোঁ আৰু মানুহখিনি আহিলেও দেখুৱাম আপোনালোকক। এতিয়া ৰাইজৰ মানুহখিনি আহিব, সেইটো কাৰণে আমি এনেকৈ সকলোবোৰে ৰেডি হৈ লৈছোঁ। এতিয়া মানুহখিনি গ'ল আৰু এতিয়া খাই আছোঁ প্ৰসাদ। আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব নাপাহৰিব। তেন্তে আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।